ভাৰতৰ নিৰ্বাচন আয়োগে BLO সকলৰ বাবে অৰ্থাৎ বুথ লেভেল অফিচাৰ সকলৰ বাবে এক নতুন এপ দিছে, মোবাইল এপ। এই মোবাইল এপৰ জৰিয়তে বহুখিনি কাম কৰিব লাগিব BLO সকলে, অৰ্থাৎ ভোটাৰ তালিকা প্ৰস্তুতকৰণত যে BLO সকল জড়িত হৈ থাকে, এই BLO সকলে বৰ্তমান এই মোবাইল এপৰ জৰিয়তে ভালেখিনি কাম কৰিব লাগিব। তো জানিলো আহক এই ভিডিঅ'ৰ জৰিয়তে কেনেদৰে এই BLO সকলে কাম কৰিব লাগিব। তো এই মোবাইল এপটোৰ নাম হৈছে গাৰুডা এপ। গাৰুডা এপ। তো এই গাৰুডা এপৰ ইনষ্টল কৰিবলৈ হ'লে এই স্ক্ৰীনত বৰ্তমান যি আপুনি QR কোড এটা দেখা পাইছে, এই QR কোড স্কেন কৰি আপুনি গাৰুডা এপটো ইনষ্টল কৰিব পাৰে, নাইবা তাৰ কাৰণে মই লিংকটো এপ ইনষ্টল কৰাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, তাৰে পৰা আপুনি ইনষ্টল কৰি ল'ব পাৰিব। তো আহক এতিয়া আপোনাৰ ইনষ্টল হ'ল। ইনষ্টল হোৱাৰ পিছত আপুনি কি কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আপোনাৰ কি লাগিব, যি আপোনাৰ কি আহিব, অপশ্যন আহিব, ষ্টেট অসম লিখিব, মাৰিব। তো তাৰপিছত আপোনাৰ যি ভোট কেন্দ্ৰ, আপোনাৰ যি সমষ্টিৰ নামটো আহিব, এলফাবেটিকেলি আহিব, চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ভোট কেন্দ্ৰৰ নম্বৰটো লিখিব। তো তাৰপিছত আপোনাৰ কি মোবাইল নম্বৰ লিখিব লাগিব, আৰু পাছৱৰ্ড হিচাপে আপোনাৰ মোবাইল নম্বৰটো, ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো ইউজ কৰিব লাগিব। তো আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ মানে কি, আপোনাৰ যি নিৰ্বাচনী কাৰ্যালয় আছে, BLO গৰাকীৰ য'ত নিৰ্বাচনী কাৰ্যালয়, তো নিৰ্বাচনী কাৰ্যালয়ত গ'লে আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল, আপোনাৰ মোবাইলটো ৰেজিষ্টাৰ্ড হয় নে নাই সেইটো জানিব পাৰিব। তো কৰাৰ পিছত কি আহিব, নেক্সট আপোনাৰ আহিব এইদৰে ডেছবোৰ্ড দেখা পাব। আপোনাৰ মোবাইল স্ক্ৰীনটো এইদৰে দেখা পাব, ডেছবোৰ্ড আহিব। তো এই মোবাইল স্ক্ৰীনৰ ওপৰফালে আপুনি যি দেখা পাব যে তিনিটা আঁচ দি আছে, ওপৰফালে লেফ্ট হেণ্ড ছাইড, এই তিনিটা আঁচত আপুনি টাচ কৰিব। টাচ কৰাৰ পিছত আপোনাৰ কি আহিব, কিছু কাম আহিব আপোনাৰ। তো তাতে কেইটামান বিশেষ গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব আপুনি, যে কি আপোনাৰ ভোট কেন্দ্ৰৰ ফটো আপলোড কৰিব লাগিব। আপোনাৰ যি ভোট কেন্দ্ৰ আছে, আপোনাৰ স্কুল ঘৰতেই হওক নাইবা য'তেই হওক, ভোট কেন্দ্ৰৰ 4টামান ফটো আপলোড কৰিব লাগিব। আপোনাৰ ভোট কেন্দ্ৰৰ দ্ৰাঘিমাংশ, অক্ষাংশ এইবিলাক আপডেট দিব লাগিব। আপোনাৰ ভোট কেন্দ্ৰৰ নাম, আপোনাৰ ভোট কেন্দ্ৰৰ ঠিকনা সঠিকভাৱে আছেনে নাই সেইবিলাক ঠিক ঠাক কৰি দিব লাগিব, আৰু কিছু কাম আছে। তো আহক আমি জানি লওঁ আপুনি কিদৰে এই কামখিনি কৰিব লাগিব। তো প্ৰথমতে চাওক, আমি কি কৰিব লাগিব, হাউ টু এড GIS কোঅৰ্ডিনেট অফ দ্য পলিং ষ্টেচন, অৰ্থাৎ আমি পলিং ষ্টেচনৰ GIS অৰ্থাৎ অক্ষাংশ দ্ৰাঘিমাংশ আমি কিদৰে আমি ইয়াত সন্নিৱিষ্ট কৰিম, যোগ কৰিম। তো তাৰ কাৰণে ষ্টেপ 1ত আমি কি কৰিব লাগিব, যে চিলেক্ট ফেচিলিটি অপশ্যন ফ্ৰম দ্য ছাইড মেনু, অৰ্থাৎ আপোনাৰ মোবাইল স্ক্ৰীনত যি মেপিং থাকিব, মেপিঙৰ তলত ফেচিলিটি অপশ্যন থাকিব, ফেচিলিটিজ, তাতে আপুনি টাচ কৰিব। টাচ কৰাৰ পিছতে আপোনাৰ এইদৰে স্ক্ৰীনত আপুনি দেখা পাব ষ্টেপ 2ত আপুনি মোবাইল স্ক্ৰীনত দেখা পাব এইদৰে, যে আপোনাৰ যি গুগল মেপত চাওঁতে যি আপুনি আপোনাৰ কোনোবা এটা অৱস্থানৰ আইকন এটা থাকে, ৰঙা যি আইকন দেখুৱাইছে, তো সেই আইকন দেখা পাব। আপুনি সেই আইকনটোত আপুনি টাচ কৰিব, অৰ্থাৎ সেই আইকনটোত টাচ কৰিবলৈ আপোনাৰ কৰিলেহে আপোনাৰ অক্ষাংশ দ্ৰাঘিমাংশ এইবিলাক পঞ্জীয়ন কৰা যাব। তো বন্ধুসকল, এইখিনিতে গুৰুত্বপূৰ্ণ কথা, অতি গুৰুত্বপূৰ্ণ, যে এই আইকনত টাচ কৰাৰ আগতে আপুনি কি কৰিব লাগিব, এই কামখিনি আপুনি ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ কৰিব লাগিব। আপোনাৰ যি ভোটগ্ৰহণ কেন্দ্ৰ, নিৰ্ধাৰিত ভোটগ্ৰহণ কেন্দ্ৰতহে আপুনি এই কামখিনি কৰিব লাগিব, কাৰণ তেতিয়াহে আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ অক্ষাংশ দ্ৰাঘিমাংশ ইয়াত পঞ্জীয়ন হ'ব। অন্যথাই আপুনি যদি অন্য ঠাইত, আপোনাৰ ঘৰত নাইবা অন্য ঠাইত দূৰত ক'ৰবাত যদি এইখিনি আপডেটটো কৰাব বিচাৰে, তেতিয়াহ'লে সেই ঠাইৰহে লোকেশ্যন দেখুৱাব, আপোনাৰ ভুল জেগাত অন্য জেগাত ভোট কেন্দ্ৰ থকা বুলি ইয়াত আপডেট হৈ থাকিব। তো সেইকাৰণে আপোনালোকে কি কৰিব লাগিব, ভোটগ্ৰহণ কেন্দ্ৰত গৈ এই আপডেটখিনি কৰাব লাগিব, অৰ্থাৎ দ্ৰাঘিমাংশ অক্ষাংশ পঞ্জীয়নৰ কামখিনি আপুনি ভোটগ্ৰহণ কেন্দ্ৰত কৰিব লাগিব। নেক্সট আহক ষ্টেপ 3ত কি কৰিব লাগিব, আপোনাৰ টাচ অন দ্য আপডেট বাটন টু ছাবমিট লেটিটিউড লংগিটিউড আপুনি ডিটেইলছ, এইখিনি কামখিনি কৰাৰ কাৰণে, আপডেট কৰাৰ কাৰণে ষ্টেপ 3ত কি কৰিব লাগিব, আপডেট এটা বাটন আহিব, আপডেট বাটনটোত আপুনি টাচ কৰিব লাগিব। তো নেক্সট আপোনাৰ কি কাম আহিব, হাউ টু আপডেট ফটোগ্ৰাফছ অফ দ্য পলিং ষ্টেচন, অৰ্থাৎ আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ ফটো কেনেদৰে আপডেট কৰিব। অৰ্থাৎ BLO সকলে নিশ্চয় জানে যে আগতে কি আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ ফটো দিব লগা হৈছিল নিৰ্বাচনী কাৰ্যালয়ত, কিন্তু এতিয়া ফটোটো মেনুৱেলি উঠাই পেলাই দিব নালাগে, এতিয়া আপুনি এই গাৰুডা এপৰ জৰিয়তে আপুনি পঠাব লাগিব। তো তাৰ কাৰণে আপুনি আগতীয়াকৈ ভোটগ্ৰহণ কেন্দ্ৰৰ ফটো, প্ৰয়োজনীয় ফটোবিলাক আপুনি উঠাই ল'ব পাৰে কেমেৰাৰে।
নাইবা আপুনি এই ইয়াত আপুনি কেমেৰা অপশ্যন পাব, কেমেৰা অপশ্যনত গৈও আপুনি উঠাব পাৰে। তো নেক্সট আহক আপুনি ষ্টেপ 1ত আমি কি কৰিম, কেনেদৰে ভোটগ্ৰহণ কেন্দ্ৰৰ ফটো কেনেদৰে আপডেট কৰিব পৰা যাব। ষ্টেপ 1ত আমি কি কৰিব লাগিব, আকৌ আপুনি ফেচিলিটি অপশ্যনত যাব লাগিব, ফেচিলিটি অপশ্যনত আমি টাচ কৰিব লাগিব। তো নেক্সট ষ্টেপ 2ত আমি কি কৰিম, ষ্টেপ 2 এড ফটো, অৰ্থাৎ আপোনাৰ এড ফটো অপশ্যনত যাব, আপোনাৰ মোবাইল স্ক্ৰীণত এড ফটো অপশ্যন আহিব, তাতে গৈ পেলাই আপুনি 4টা ফটো দিব পাৰিব, মেক্সিমাম 4টা ফটো দিব পাৰিব। আগতীয়াকৈ ফটো লোৱা ফটো হ'ব পাৰে। তো মন কৰিব এই 4টা ফটোত কি, প্ৰথম ফটোটো আপুনি এইদৰে দিব যাতে আপুনি যিটো অফিচত, যি কাৰ্যালয়ত, স্কুল হওক বা অন্য কাৰ্যালয় হওক, তাৰে চাইনবোৰ্ড যাতে দেখা যায়, সেই অফিচটোৰ নাম বা সেই স্কুলৰ নাম যাতে দেখা যায়, তেনেকুৱাকৈ এটা ফটো ল'ব। তাৰপিছত যিটো ৰুমত আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰ, সেই ৰুমৰ সন্মুখৰ পৰা ল'ব যাতে সেই ৰুমৰ ৰেম্প আৰু এণ্ট্ৰি গেট তেনেকুৱাকৈ দেখা যায়, ৰেম্প আছেনে নাই, এণ্ট্ৰি গেট কেনেকুৱা সেই যাতে দেখা যায়, এণ্ট্ৰি এক্সিট এইবিলাক যাতে দেখা যায়। তাৰপিছত আৰু এটা ফটো ল'ব ভিতৰৰ অংশ, অৰ্থাৎ আপোনাৰ য'ত আপোনাৰ হল হয়, য'ত ভোটগ্ৰহণ কেন্দ্ৰ হয়, এনেকুৱা ধৰণে গুৰুত্বপূৰ্ণ স্থানবিলাকৰ আপুনি ফটো লৈ পেলাই আপডেট কৰি দিব। নেক্সট আহক আপোনাৰ কি কৰিব লাগিব, হাউ টু আপডেট এড্ৰেছ অফ দ্য পলিং ষ্টেচন মেনুৱেলি, অৰ্থাৎ আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ ঠিকনা কেনেদৰে আপডেট কৰিব। তো তাৰ কাৰণে আহক ষ্টেপ 1ত কি কৰিব লাগিব, ষ্টেপ 1 চিলেক্ট দ্য ফেচিলিটি অপশ্যন ফ্ৰম দ্য ছাইড মেনু, অৰ্থাৎ আপোনাৰ এই ফেচিলিটি অপশ্যনত আকৌ যাব লাগিব। ফেচিলিটি অপশ্যনত যোৱাৰ পিছত আহক এবাৰ ষ্টেপ 2। ষ্টেপ 2ত কি কৰিব লাগিব, আপোনাৰ মোবাইল স্ক্ৰীণত দেখুওৱা ধৰণে ইয়াত কাৰ্ড চিন দি দেখুওৱা হৈছে, টাচ অন দ্য এডিট আইকন টু আপডেট দ্য এড্ৰেছ অফ পলিং ষ্টেচন, অৰ্থাৎ আপুনি পলিং ষ্টেচনৰ ঠিকনা এডিট কৰিবলৈ হ'লে আপুনি এডিট অপশ্যনত যাব লাগিব। তাতে অৰ্থাৎ কাগজ আৰু কলমৰ যি অপশ্যন দেখা গৈছে তাতে গৈ আপুনি টাচ কৰিলে আপোনাৰ এডিট অপশ্যন আহিব। নেক্সট আহিব আপোনাৰ ষ্টেপ 3ত আপুনি কি কৰিব লাগিব, যে টাচ অন দ্য আপডেট বাটন টু ছাবমিট এড্ৰেছ অফ দ্য পলিং ষ্টেচন, অৰ্থাৎ আপুনি যি প্ৰয়োজন, যদি সংশোধন আগৰে পৰাই আপোনাৰ এড্ৰেছ লিখা থাকিব, ভোটগ্ৰহণ কেন্দ্ৰৰ নাম লিখা থাকিব, যদি কিবা ভুল আছে তেতিয়াহ'লে আপুনি সেইখিনি শুধৰাই পেলাই আকৌ আপডেটত টাচ কৰি দিয়ক। তো এইখিনি কাম হ'ল আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ যি ঠিকনা সেইটো দি দিলে। তেতিয়া নেক্সট আপোনাৰ কাম আহিব হাউ টু প্ৰভাইড ফিডবেক ফৰ AMF/EMF অফ পলিং ষ্টেচন, অৰ্থাৎ ভোটগ্ৰহণ কেন্দ্ৰৰ AMF বা EMFৰ বাবে কেনেদৰে মতামত প্ৰদান কৰিব। এই AMF আৰু EMF আকৌ কি, তো এইটো হৈছে AMF এচিউৰ্ড মিনিমাম ফেচিলিটিজ, অৰ্থাৎ আপোনাৰ যিখিনি একদম প্ৰয়োজনীয় থাকিবই লাগিব, এচিউৰ্ড মিনিমাম ফেচিলিটিজ প্ৰয়োজনীয় সেইখিনি থাকিবই লাগিব। যেনেকুৱা ধৰক ৰেম্প থাকিব লাগে, তেনেকুৱা ধৰণৰ কথা। তো এণ্ট্ৰি গেট থাকিব লাগিব, তেনেকুৱা ধৰণৰ কিছু কথা, যে এচিউৰ্ড মিনিমাম ফেচিলিটিজ। আৰু EMF মানে এনচিউৰ্ড মিনিমাম ফেচিলিটিজ, আৰু কিছু ফেচিলিটি যোগ কৰিব পৰা যায়, তেনেকুৱা সেইবিলাক থাকিলে ভাল, হয়তো নাথাকিলেও কিছুমান ভোটকেন্দ্ৰ চলি আছে। তো নেক্সট আহক প্ৰায় গোটেইখিনি গুৰুত্বপূৰ্ণ। তো আহক আপুনি সেইখিনি কি কৰিব লাগিব, কেনেদৰে কৰিব লাগিব। তো ষ্টেপ 1ত আমি সেইখিনি কাম কৰিবলৈ গ'লে কি কৰিব লাগিব, সেই ফেচিলিটিছত যাব লাগিব, আকৌ ফেচিলিটি অপশ্যনত আমি টাচ কৰিব লাগিব। নেক্সট ষ্টেপ 2ত আমি কি কৰিম, যে ইয়াত তলত লিখাই আহিব আপোনাৰ এইটো ৰেম্প আছেনে নাই এইটো দেখুৱাব। আপুনি মোবাইল স্ক্ৰীণত ভালদৰে ক্লিয়াৰলি দেখা পাব যে আপোনাৰ ৰেম্প আছেনে নাই, অৰ্থাৎ আপুনি ৰেম্প থাকিবই লাগিব। তো বিকলাংগ ভোটাৰসকলৰ কাৰণে, শাৰীৰিকভাৱে বাধাগ্ৰস্ত ভোটাৰসকলৰ কাৰণে যিহেতু ৰেম্প থকাটো একদম বাধ্যতামূলক থাকিবই লাগিব, তেওঁলোকৰ কাৰণে এই সুবিধা দিবই লাগিব। সেইকাৰণে ৰেম্প এভেইলেবল নে নট এভেইলেবল তাতে আপুনি টাচ কৰি যাওক। কি ষ্টেপ 2ত আপুনি কি মাৰ্ক দ্য ফেচিলিটি এজ এভেইলেবল অৰ নট এভেইলেবল, তেনেকুৱাকৈ টাচ কৰি যাব। ঠিক তেনেকুৱা ড্ৰিংকিং ৱাটাৰ ফেচিলিটিজ আছেনে নাই, এভেইলেবল হ'লে এভেইলেবলত টাচ কৰক, নট এভেইলেবল হ'লে তেনেকুৱাকৈ এডেকুৱেট ফাৰ্নিচাৰ আছেনে নাই, তেনেকুৱাকৈ আপুনি এভেইলেবল বা নট এভেইলেবল টাচ কৰি যাওক। এইদৰে বহুতকেইটা অপশ্যন আহিব, আপুনি একফালৰ পৰা দি থাকক। কিছুমান অপশ্যন এনেকুৱা পাব আপুনি যে আপোনাৰ ভোটকেন্দ্ৰটো এক্সট্ৰিমিষ্ট প্ৰন এৰিয়াত নেকি, উগ্ৰপন্থী প্ৰৱণতা থকা অঞ্চলত নেকি, তেতিয়া কিন্তু আপুনি ইয়েছ বুলি নিদিব বা এভেইলেবলত নিদিব। ইয়েছ বুলি দিলে নহ'ব, আপুনি ন' বুলি দিব। তেনেকুৱা অপশ্যন যদি আপোনাৰ উগ্ৰপন্থী অধ্যুষিত অঞ্চলত নহয় তেতিয়াহ'লে আপুনি ন' দিব। তেনেকুৱাকৈ আপুনি প্ৰত্যেকটো অপশ্যনবিলাক চাব, বুজি লৈ আপুনি সেইবিলাক ইয়েছ ন' বা এভেইলেবল বা নট এভেইলেবল দিব। নেক্সট কি
আমাৰ নেক্সট কাম হ'ব হাউ টু এড নিয়াৰ বাই ফেচিলিটি অফ পলিং ষ্টেচন। আৰু কিছু ফেচিলিটি আপুনি ওচৰৰ আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰত আৰু কিবা ফেচিলিটিছ আছে নেকি সেই সম্পৰ্কেও আপুনি আপডেট দিব পাৰে, সেই সুবিধাটো আছে যে ধৰক ভোটগ্ৰহণ কেন্দ্ৰৰ ওচৰত পুলিচ ষ্টেচন অৰ্থাৎ আৰক্ষী থানা আছে নেকি, ওচৰত হস্পিটেল আছে নেকি, পাৰ্কিঙৰ ঠাই আছে নেকি, ফুৱেল ষ্টেচন আছে নেকি অৰ্থাৎ পেট্ৰল পাম্প আছে নেকি, এই সম্পৰ্কেও আপুনি দিব পাৰে। তাৰ কাৰণে আপুনি ষ্টেপ 1ত কি কৰিব লাগিব, সেই ফেচিলিটিছ অপশ্যনত যাব লাগিব। তো তাৰপিছত আপুনি নেক্সটত কাম হ'ব আপোনাৰ এই পুলিচ ষ্টেচন আছে নেকি ওচৰতে, যদি আছে তেতিয়াহ'লে এড বাটনত টিপক। ছাইডত যে আপোনাৰ ৰাইট হেণ্ড ছাইডত এড আছে, এড বুটামটোত টিপি দিয়ক। তাৰপিছত আপোনাৰ নাম লিখিবলৈ অপশ্যন পাব, আপুনি ফটো দিবলৈ পুলিচ ষ্টেচনৰ অৰ্থাৎ আৰক্ষী থানাৰ ফটোও দিব পাৰিব। সেইদৰে আপোনাৰ বাছ ষ্টেণ্ড কি আপোনাৰ ফায়াৰ ষ্টেচন আছে নেকি, পেট্ৰল পাম্প আছে নেকি, সেইদৰে প্ৰত্যেকটো আপুনি এড কৰিব পাৰিব। হস্পিটেল আছে নেকি, এই যাৱতীয় কথাবিলাক আপুনি এড কৰিব পাৰিব। তো আশা কৰিছোঁ যে এইখিনি কাম আপোনালোকৰ কৰাত বিশেষ অসুবিধা নহ'ব। তো এইখিনি আপোনাৰ মূল কাম হ'ব, এইখিনি দি আপডেট দিব। আপডেট দিলে আপোনাৰ সদ্যহতে BLO সকলৰ কামখিনি এইখিনিলৈকে হ'ব। আৰু পৰৱৰ্তী সময়ত কি কি কাম কৰিব লাগিব আগন্তুক দিনত আমি জনাবলৈ চেষ্টা কৰিম। যিখিনি ইলেকশ্যন কমিশ্যনে আমাৰ অসমত কৰিবলৈ দিব, যেতিয়াই কৰিব দিব সেইখিনি আমি জনাবলৈ আমি নতুন নতুন ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ কিছু হ'লেও সুফল লাভ কৰিছে। তো সকলোকে পুনৰবাৰ ধন্যবাদ জনাই এই ভিডিঅ' সামৰিছোঁ। ধন্যবাদ।